এটা খুব ধুনীয়া বসন্তকালৰ দিন। এপাহ ৰঙা গোলাপ এখন অৰণ্যত ফুলি আছে। গোলাপ পাহৰ ওচৰৰ পাইন গছ এজোপাই ক'লে, কিমান যে ধুনীয়া ফুল, ময়ো যদি ইমান মৰম লগা আৰু ধুনীয়া হলোহেঁতেন। তাকে শুনি অন্য এজোপা গছে মাত লগালে, মৰমৰ পাইন, দুখ নকৰিবা, আমি সকলো একে হ'বতো নোৱাৰো। গোলাপ ফুলপাহে দুয়োৰে কথাবোৰ শুনি আছিল আৰু তাই ক'লে, এনে লাগিছে যে মই এই অৰণ্যৰ আটাইতকৈ ধুনীয়া ফুল। গোলাপৰ কথা শুনি তেনেতে সূৰ্যমুখী ফুলে হালধীয়া মূৰটো দাঙি সুধিলে, তুমি কিয় এনেকৈ ভাবিছা? এই অৰণ্যত আৰু বহুতো ধুনীয়া ধুনীয়া ফুল আছে, তুমি তেওঁলোকৰ মাজৰে এজন। তেতিয়া গোলাপে উত্তৰ দিলে, নহয়, মোৰ ৰূপ চাই সকলোৱে মোক প্ৰশংসা কৰা দেখিছোঁ। তাৰ পিছতে গোলাপে কেকটাছলৈ চাই ক'লে, কণ্টকেৰে ভৰা সেই কুৎসিত গছজোপালৈ চোৱাচোন। তেতিয়া পাইন গছে ক'লে, ৰঙা গোলাপ, এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? কোনে ক'ব পাৰে সৌন্দৰ্য কি? তোমাৰ ওচৰতো কাঁইট আছে। অহংকাৰী ৰঙা গোলাপে খঙত পাইনৰ ফালে চাই ক'লে, মই ভাবিছিলোঁ আপুনি বৰ ভাল, কিন্তু আপুনি একেবাৰে নাজানে সৌন্দৰ্য কি। আপুনি মোৰ কাঁইটবোৰক কেকটাছৰ সৈতে তুলনা কৰিব নোৱাৰে। গোলাপৰ এই অহংকাৰী কথাবোৰ শুনি গছবোৰে মনতে ভাবিলে, ইমান অহংকাৰী ফুল। দিনবোৰ এনেদৰেই পাৰ হ'ল। ৰঙা গোলাপে কেকটাছৰ ফালে চাই প্ৰায়ে অপমানজনক কথা ক'বলৈ ধৰিলে। এই কেকটাছজোপা কোনো কামৰ নহয়, মিছাতে মই ইয়াৰ ওচৰত থাকিবলগীয়া হৈছে। কিন্তু কেকটাছে গোলাপক কেতিয়াও বেয়া পোৱা নাছিল, বৰঞ্চ প্ৰয়োজনৰ সময়ত ভাল ভাল পৰামৰ্শ দিবলৈহে চেষ্টা কৰিছিল। বসন্তকাল পাৰ হ'ল আৰু লাহে লাহে গৰমৰ দিন কাষ চাপিল। বৰষুণ নোহোৱাৰ বাবে অৰণ্যত জীয়াই থকা কঠিন হৈ পৰিছিল। ৰঙা গোলাপ পাহিও মৰহি যাবলৈ ধৰিলে। এদিন গোলাপে দেখিলে যে চৰাইবোৰৰ ঠোঁটবোৰ কেকটাছত লাগি আছে আৰু তাৰ পিছত সতেজ হৈ উৰি গুচি গৈছে। গোলাপে কিন্তু একোৱেই বুজি পোৱা নাছিল। তাকে দেখি গোলাপে পাইন গছক সুধিলে, হেৰা, চৰাইবোৰে কেকটাছৰ ওচৰত কি কৰি আছে? তেতিয়া পাইন গছে ক'লে, চৰাইবোৰে কেকটাছৰ পৰা পানী আহৰণ কৰিছে। গোলাপে তেতিয়া আচৰিত হৈ ক'লে, কেকটাছত পানীও আছে নেকি? সিহঁতে যে গছজোপা খুটি খুটি ফুটা কৰিলে, কেকটাছে অলপো দুখ অনুভৱ নকৰে নেকি? নিশ্চয়কৈ কেকটাছৰ ওচৰত পানী আছে, আৰু কেকটাছে চৰাইবোৰক কষ্ট পোৱাটো সহ্য কৰিব নোৱাৰে। তুমিও ইয়াৰ পৰা পানী খাব পাৰিবা। তুমি যদি কেকটাছক কোৱা, তেন্তে চৰাইবোৰে তোমাৰ বাবে পানী আনি দিব। কিন্তু ৰঙা গোলাপে কেকটাছৰ পৰা পানী বিচাৰিবৰ বাবে বৰ লাজ পালে। কিন্তু অৱশেষত উপায়হীন হৈ ৰঙা গোলাপে কেকটাছৰ ওচৰত সহায় বিচাৰিলে। কেকটাছেও গোলাপৰ অনুৰোধত সন্মতি জনালে আৰু তাৰ পিছত চৰাইৰ ঠোঁটবোৰ পানীৰে ভৰাই দিলে আৰু চৰাইবোৰে গোলাপৰ শিপাবোৰত পানী দিবলৈ ধৰিলে। আৰু সেইদিনাৰ পৰা পুনৰ ৰঙা গোলাপ লহপহকৈ বাঢ়ি আহিল। ৰঙা গোলাপে নিজৰ ভুল বুজি পালে আৰু কেকটাছৰ ওচৰত ক্ষমা খুজিলে। সেইদিনাৰে পৰা সকলোৱে অৰণ্যত একেলগে দিন নিয়াবলৈ ধৰিলে। গতিকে আমি সাধুটোৰ পৰা এয়াই বুজিলোঁ যে আমি কোনেও মানুহৰ বাহ্যিক সৌন্দৰ্যৰ দ্বাৰা ভাল বেয়া বিচাৰ কৰিব নালাগে। নিজৰ বাহ্যিক সৌন্দৰ্যক লৈ অহংকাৰী হোৱাটো অনুচিত।